নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাব কিয়নো প্ৰতিটো খবৰে যথেষ্ট গুৰুত্বপূৰ্ণ লৈ আহিছো প্ৰথম খবৰ গাখীৰত মানুহে অলপ হলেও পানী ঢালে গৌৰৱ গগৈ কিন্তু 100% পাকিস্তানী মিল্ক গৌৰৱ গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া গৌৰৱ গগৈ 100% পাকিস্তানী গাখীৰত মানুহে অলপ হলেও পানী ঢালি খায় কিন্তু গৌৰৱ গগৈ 100% পাকিস্তানী মিল্ক গৌৰৱ গগৈ সম্পূৰ্ণ পাকিস্তানী এজেন্ট গৌৰৱ গগৈ মোৰ ওপৰত কেছ দিলে ময়ো ভাল পাম জুবিন গাৰ্গৰ ঘটনাৰ চাৰ্জশ্বিট দিয়াৰ পাছতহে গৌৰৱ গগৈ কাণ্ড মুকলি কৰা হ'ব 10 ছেপ্টেম্বৰৰ পৰিৱৰ্তে 10 জানুৱাৰীত প্ৰতিবেদন দাখিল কৰিলে হলনি নহয় ঘটনাৰ তথ্য শত্ৰুপক্ষই কলেই মই প্ৰতিবেদন দাখিল নকৰোঁ শত্ৰুৱে 10 তাৰিখে বিচাৰিলে মই 11ত দিম শত্ৰুৰ মতে নচলে হিমন্ত বিশ্ব শৰ্মা প্ৰথমে জুবিন গাৰ্গ তাৰ পিছত গৌৰৱ গগৈ পাকিস্তানী লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া আপুনিও গাহৰি খাই ভাল পায় নেকি বিক্ৰী ভক্ষণ আৰু পালনত জাৰি নিষেধাজ্ঞা ৰাজ্যত পুনৰ আৰম্ভ আফ্ৰিকান সোৱাইন ফিভাৰৰ আতংক গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে যোৰহাট জিলা প্ৰশাসনে জাৰি কৰিছে গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা জিলাখনৰ বহু প্ৰান্তত বিক্ৰী কৰিব নোৱাৰিব গাহৰি মাংস গাহৰি পালক আৰু বিক্ৰেতাক সতৰ্ক হৈ থকাৰ নিৰ্দেশ প্ৰশাসনৰ জুবিন ক্ষেত্ৰত গৈ সেৱা কৰিলেও অবৈধ মিয়াৰ নিষ্ঠাৰ নাই বেদখলকাৰী ঘৰত বুলডোজাৰ চলিবই তালিকালৈ হাজু মুখ্যমন্ত্ৰী জুবিন ক্ষেত্ৰত গৈ সেৱা কৰিলেও অবৈধ মিয়াৰ নিষ্ঠাৰ নাই এইবাৰ অবৈধ মিয়াৰ শান্তি নাই বেদখলকাৰীৰ ঘৰত বুলডোজাৰ চলিবই তালিকালৈ হাজু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজিও বিহালীত চলি আছে উচ্ছেদ যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো অবৈধ মিয়াৰ শান্তি নাই অবৈধ মিয়াই জুবিন ক্ষেত্ৰত গৈ সেৱা কৰিলেও ক্ষমা নাই অবৈধ মিয়াৰ বিৰুদ্ধে একশ্যন চলিবই মই মুখ্যমন্ত্ৰী হৈ থাকিলে অবৈধ মিয়াৰ টেনচন থাকিবই এই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ অবৈধ মিয়াক লৈ কঠোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জুবিন ক্ষেত্ৰত গৈ সেৱা কৰিলেও অবৈধ মিয়াৰ নিষ্ঠাৰ নাই এইবাৰ অবৈধ মিয়াৰ শান্তি নাই নিযুত মইনাৰ আঁচনিৰ প্ৰপত্ৰৰ নামত ধনৰ লুণ্ঠন একশ্যনত নগাঁৱৰ আয়ুক্ত এজনক নিলম্বন অধ্যাপক বিপদত পৰিছে নিযুত মইনাৰ আঁচনিৰ প্ৰপত্ৰৰ নামত ধনৰ লুণ্ঠন একশ্যন মূলত নগাঁৱৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মা সাডেন ভিজিটত এজনক নিলম্বন অধ্যক্ষ পৰিছে বিপদত নগাঁৱৰ 10খন বহুমুখী বিদ্যালয়ত হঠাৎ ডিচিৰ সাডেন ভিজিট জিলা আয়ুক্তক সন্মুখত পাই ছাত্ৰ ছাত্ৰীয়ে দিলে অভিযোগ জিলা আয়ুক্তই কঠোৰ ভাষাৰে অধ্যক্ষক কৰিলে জবাবদিহি নিযুত মইনা আঁচনিৰ নামত হাজাৰ হাজাৰ টকা লোৱাৰ অভিযোগ নিলম্বন কৰা লোকজন তৃতীয় বৰ্গৰ সহায়ক পৱন বৰা অধ্যক্ষ তপন বৈদ্যক দিয়া হৈছে কাৰণ দৰ্শকৰ জাননী ভাৰত বাংলাদেশ সীমান্তত তীব্ৰ উত্তেজনা বাংলাদেশী নাগৰিকে অসমৰ ভূমিত কৰিছে খেতি ভাৰত বাংলাদেশ সীমান্তত তীব্ৰ উত্তেজনা বাংলাদেশী নাগৰিকে অসমৰ ভূমিত কৰিছে খেতি বৰাকৰ হৰিনগৰ সীমান্ত এলেকাৰ বিতৰ্কিত ভূমিত উত্তপ্ত পৰিৱেশ অসমৰ ভূমিত আহি খেতিৰ লগতে ঘৰ বনোৱাৰ চেষ্টা বাংলাদেশ নাগৰিকে নদীৰ তীৰত খেতি কৰাৰ চেষ্টাত বাধা বিএছএফৰ বাংলাদেশৰ লোকসকলে বিতৰ্কিত ভূমি নিজা বুলি কৰিলে দাবী সমগ্ৰ দৃশ্য বন্দী মোবাইল কেমেৰাত সমগ্ৰ ঘটনাক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে মিয়াৰ সৈতে কৰা নহব কম্প্ৰমাইজ ৰাজ্যত চলিয়েই থাকিব উচ্ছেদ ৰাজ্যত কোনো পধ্যে বন্ধ নহয় উচ্ছেদ অভিযান ৰাজ্যত উচ্ছেদ চলিবই মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়াৰ সৈতে চলি থাকিব সংগ্ৰাম কোনো ক্ষেত্ৰতে কম্প্ৰমাইজ কৰা নহব মিয়াৰ সৈতে আমাৰ যুদ্ধ চলি থাকিব জুবিনকো ন্যায় দিম মিয়া অনুপ্ৰৱেশকাৰীকো কষ্ট দিম উচ্ছেদক লৈ মুখ্যমন্ত্ৰীৰ কঠোৰ মন্তব্য